ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল প্রণব ব্লগ। আরও একটা নতুন ভিডিও লৈ আপোনাক স্বাগতম জনাইছোঁ। কোনোবাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু কাষতে থকা ঘণ্টা বাটন নিশ্চয় দবাই দিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই যে আপোনালোকক এনেকুৱা এটা টিপছ দিবলৈ ওলাইছোঁ, যিটো টিপছ কেৱল এটা শ্বপিং এপছতে পায়। আপোনালোকৰ সকলোৰে চাগে আজিকালি প্ৰায়ভাগ মানুহেই মোবাইলৰ দ্বাৰা শ্বপিং কৰে, কিন্তু সকলোবোৰ শ্বপিং এপছতে কেৱল এই বস্তুটো নাপায়। কিন্তু এটা শ্বপিং এপছতে পায় আৰু সেইটো হৈছে ফ্লিপকাৰ্ট। আৰু সেই শ্বপিং এপছটোত কেনেকৈ অতি কম খৰচতে বস্তু ক্ৰয় কৰিব পাৰি মই আপোনাক দেখুৱাব ওলাইছোঁ। চাই থাকক আগলৈ। এই এপছটোত মই যোৱাকালি এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ আৰু আজি আহিল, আৰু সেই বস্তুটো মই মাত্ৰ 29 টকাত ক্ৰয় কৰিছোঁ। কিন্তু সেইটো বস্তুৰ দাম হৈছে 300 টকা। কিন্তু মই সেই 300 টকাৰ তলত মই 30 টকা দি মই ক্ৰয় কৰিছোঁ বস্তুটো। আপোনালোক দেখুৱাম। এইটো বস্তুৰ দাম হৈছে 300 টকা, কিন্তু মই ক্ৰয় কৰিছোঁ 30 টকাত। মই এতিয়া পেকেটটো খুলি লওঁ, চাই থাকক আপোনালোকে। আৰু আমি এতিয়া খুলিম পেকেটটো। এইটো কাম নাই, এইটো খোলা পেকেট। আৰু কি দেখিছে এইটো খুলিলোঁ। এইটো এইটো কি বস্তু আপোনালোকে নিশ্চয় জানেই চাগে। আৰু এই বস্তুটো হৈছে আমাৰ যিবিলাক কোম্পানীত মেচিন থাকে, আৰু সেই মেচিন খোলা এইটো ডেন্স হয়। আৰু এইবোৰ কেনেকৈ অতি কম খৰচতে ক্ৰয় কৰিব পাৰি মই আপোনালোকক দেখুৱাম, চাই থাকক। আজিকালি এই এপছটো সকলোৰে থাকে, কিন্তু কাৰোবাৰ নাথাকিব পাৰে। আৰু কাৰোবাৰ যদি নাই, তেতিয়াহ'লে মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দি থোৱা আছে, তাৰ পৰা গৈ ডাউনলোড কৰি ল'লে হ'ল। আৰু এতিয়া আগলৈ চাই থাকক। আৰু এইটো হৈছে এটা ফ্লিপকাৰ্ট এপছ, আৰু এই এপছটোৰ জৰিয়তে আমি বহুত বস্তু আমি অতি কম খৰচতে ক্ৰয় কৰিব পাৰোঁ। আগলৈ চাই থাকক। এই এপছটোত এটা ছুপাৰ কইন্স নামৰ এটা অপশ্যন এটা আছে। এই অপশ্যনটো আমি টিপি দিলে আমি এনেকৈ এখন চাৰ্ট পাই যাম। আৰু এই চাৰ্টখনত দেখিছে আপোনালোকে, এই ৰিৱাৰ্ডছৰ কাষত যে এটা আছে ছুপাৰ ষ্ট'ৰ বুলি, তাতে আমি গৈ ক্লিক কৰিলে হ'ল। তাৰ আগতে ইয়াতে দেখিছে আপোনালোকে, এই ছুপাৰ কইন্স নামৰ ইয়াতে আপোনালোকে বস্তু অৰ্ডাৰ কৰিলে ছুপাৰ কইন্স জমা হয়, আৰু এই জমা হোৱা ছুপাৰ কইন্সবোৰেৰে কিছুমান বস্তু ল'ব পাৰে। আপোনালোকৰ চাগে আছে চাগে, যদিও আছে তেতিয়াহ'লে আপোনালোকে গৈ বস্তু অৰ্ডাৰ কৰিব পাৰে অতি কম খৰচতে। আৰু মোৰ ইয়াতে আপোনালোকৰ 800 আছিলে ছুপাৰ কইন্স, মই খৰচ কৰি এইখিনি পাইছে। আৰু ইয়াৰ পৰা আপোনালোকে বহুতো বস্তু ক্ৰয় কৰিব পাৰে। আৰু ইয়াতে দেখিছে আপোনালোকে ৰিৱাৰ্ডছৰ কাষত এইটো ছুপাৰ ষ্ট'ৰ বুলি এটা অপশ্যন এটা আছে, আৰু ইয়াতে গৈ আপোনালোকে 1 টকাতো বস্তু লাভ কৰিব পাৰে। কেনেকৈ গম পাইছেনে? কেনেকৈ গম পাইছে চাগে আপোনালোকে। এইটো বস্তুৰ দাম হৈছে 599 টকা। আৰু আপোনাৰ যদি ছুপাৰ কইন্স 600 আছে, তেতিয়াহ'লে কথা নাই, আপুনি 2 টকা দিলেই হ'ল। 2 টকা দিলে আপুনি এই পৰ্দাখন পাই যাব। আপোনাৰ যিমানেই ছুপাৰ কইন্স আছে, আপুনি সিমানেই বস্তু ক্ৰয় কৰিব পাৰে। এনেকৈ আপোনালোকে চাই থাকক। ইয়াতে ওপৰত দেখিছে ওৱান ষ্ট'ৰ, এই ₹1 ষ্ট'ৰ। আপোনালোকে এই অপশ্যনটোৰে আপুনি কেৱল 1 টকা দিহে বস্তু লাভ কৰিব পাৰে। আৰু ইয়াৰ কাষতে দেখিছে R49 ষ্ট'ৰ, আৰু এইটো বস্তুৰে আপোনালোকে কেৱল 49 টকা দি পেলাই আপোনালোকে বস্তু ক্ৰয় কৰিব পাৰে। আপুনি বস্তুটোৰ দাম যিমানেই নহওক কিয়, আপোনাৰ যদি ছুপাৰ কইন্স বহুত আছে, তেতিয়াহ'লে
সেই সুপাৰ কইন্সটো খৰচ কৰাৰ পিছত এই কেৱল 49 টকাটোৰে এই 49 টকাটো দিলেহে আপোনালোকে বস্তু পাই যাব আৰু ইয়াৰ লগত কাষতে আছে আকৌ 99 ষ্ট'ৰ আছে এইটোও আপোনালোকে ল'ব পাৰে আৰু তাৰ বাদে আকৌ 199 ষ্ট'ৰ আৰু এটা আছে আপোনালোকে সেইটোও ল'ব পাৰে আৰু মই সেই আজি লোৱা বস্তুটো হৈছে এইটো এই মই দেখুৱাই আছোঁ আৰু মোৰ সেই আজি লোৱা বস্তু হৈছে ইয়াতে মোৰ থোৱা আছে চেক কৰি এইটো বস্তু হৈছে মোৰ এনে এইটো বস্তুৰ দাম হৈছে 300 টকা আৰু এই দেখিছে এই সুপাৰ কইন্স 250টা মই ইউজ কৰি মই কেৱল দিছোঁ এইটো আগতে আছিল ইয়াতে দেখিছে ইয়াতে মোৰ সুপাৰ কইন্স 250টা ইউজ কৰি এই বস্তুৰ দাম হৈছে 300 টকা আৰু মই ইয়াতে 250 টকা ইউজ কৰি 250টা সুপাৰ কইন্স ইউজ কৰি কেৱল 49 টকাত দি মই এই বস্তুটো লাভ কৰিছোঁ নেক্সট মোৰ আৰু এটা বস্তু অৰ্ডাৰ কৰি থোৱা আছে আৰু সেইটো বস্তু হৈছে এইটো বস্তু মোৰ অহাকালি আহিব এইটো বস্তু স্ক্ৰু ড্ৰাইভাৰ ছেট হয় দেখিছে এইটো হৈছে এটা স্ক্ৰু ড্ৰাইভাৰ ছেট মোৰ অৰ্ডাৰ কৰি থোৱা আছে আৰু এই বস্তুটোৰ প্ৰাইচ হৈছে 301 টকা এই 301 টকা মই নিদি মই 300 সুপাৰ কইন্স ইউজ কৰি মই কেৱল 1 টকা দিয়ে মই এই বস্তুটো ক্ৰয় কৰিব পাৰিম মানে কি অলৰেডি বস্তুটো অৰ্ডাৰ কৰি থোৱা আছে কেৱল অহাকালি আহিব আৰু আহিলে মই 1 টকা দি মই এই বস্তুটো লাভ কৰিব পাৰিম তাৰে পিছত মোৰ আৰু এটা বস্তু অৰ্ডাৰ কৰি থোৱা আছে আৰু এইটো হৈছে এক্সটেনশ্যন বৰ্ড এই এক্সটেনশ্যন বৰ্ডটো মোৰ 7 তাৰিখে আহিব আৰু এই এক্সটেনশ্যন বৰ্ডখনৰ দাম হৈছে 250 টকা আৰু মই ইয়াতে 200টা সুপাৰ কইন্স ইউজ কৰি মই কেৱল 49 টকা দিহে মই এই বৰ্ডখন ক্ৰয় কৰিব পাৰিম আপোনালোকে নিজে ভাবি চাওক অতি কিমান কম খৰচ হয় আপোনালোকৰ যদি এই এপটো আছে তেতিয়াহ'লে ভালে বস্তু অৰ্ডাৰ কৰি যদি আপোনালোকৰ এনেকৈ সুপাৰ কইন্স জমা হৈছে তেতিয়াহ'লে আপোনালোকে এনেকৈ ক্ৰয় কৰিব পাৰে আৰু এনেকৈ জমা হোৱাৰ পিছত আপোনালোকে বস্তু অতি কম খৰচতে ক্ৰয় কৰিব পাৰে আপোনালোকে জানেই চাগে ইয়াতে মোৰ স্কাৰ্ট কাৰ্ড জমা হৈছে মই এই স্কাৰ্ট কাৰ্ডটোতে আমি ল'ব নাজানো আমি সুপাৰ কইন্সেৰে ল'লোঁ ইয়াতে সুপাৰ গেমছো আছে ইয়াতে গেম খেলিলেও আপোনালোকে সুপাৰ কইন্স পাব পাৰে ইয়াতে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা গেম খেলা আপোনালোকে যদি ইয়াৰ পৰা গেম খেলে তেতিয়াহ'লে সুপাৰ কইন্স পাই যাব এনেকৈ আপোনালোকে সুপাৰ কইন্স জমা কৰিব পাৰে সকলোবোৰ এই শ্বপিং এপছত ইমানবোৰ সুবিধা নাপায় এইটো এপছত আছে আপোনালোকে নিশ্চয় ডাউনলোড কৰি তাৰ পৰা আপোনালোকে বস্তু ক্ৰয় কৰক আৰু ক্ৰয় কৰিলে তাৰ পৰা তাতে আপোনালোকৰ সুপাৰ কইন্স জমা হ'ব আৰু সেই সুপাৰ কইন্সেৰে আপোনালোকে অতি কম খৰচতে বস্তু লাভ কৰিব পাৰিব ভিডিঅ'টো এইখিনি হ'ল আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব বাই বাই